নমস্কাৰ বন্ধুসকল, হাউ আৰ ইউ অল? আপোনালোক কেনে আছে? ৱেলকাম টু মাই চেনেল জীৱন উদ্দীপনা। ৰিইনভেণ্ট ইউৰ ড্ৰিমছ, ৰিপাৰ্পাজ ইউৰ লাইফ। বন্ধুসকল, ধৰক আপুনি এটি সুন্দৰ সুঠাম শৰীৰ গঢ় দিবলৈ সংকল্প গ্ৰহণ কৰিলে। তাৰ বাবে আপুনি ৰাতিপুৱা সন্ধিয়া এক সময় উলিয়াই ব্যায়াম কৰা আৰম্ভ কৰি দিলে। কিন্তু এনেকুৱা আপুনি প্ৰায় প্ৰতিদিনে দীঘলীয়া সময়ৰ বাবে কৰিব লাগিব। তাৰ লগতে আপুনি পুষ্টিকৰ খাদ্যৰ লগতে অন্য বহুতো কথাত গুৰুত্ব দিয়া প্ৰয়োজন হ'ব। এইটো বৰ সহজ কথা নহয়। বেছিভাগ মানুহে ইমানখিনি কষ্ট কৰিব নোৱাৰে বা তেওঁলোক সামৰ্থ্যৱান নহয়। সেইবাবে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে বা জীৱনত স্ফীত সফলতা লাভ কৰিব নোৱাৰে। আপুনি যদি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিছে, তেন্তে প্ৰয়োজন হোৱা প্ৰথম বস্তুটো হ'ব আপোনাৰ ইচ্ছা শক্তি বা উইল পাৱাৰ। উইল পাৱাৰ বা ইচ্ছা শক্তি হৈছে এক প্ৰকাৰ মেণ্টেল মাছল বা মানসিক পেশী। শাৰীৰিক ব্যায়ামেৰে যিদৰে এক সুন্দৰ শৰীৰ গঢ় দিব পাৰি, উইল পাৱাৰৰ সহায়েৰে অদম্য মানসিক শক্তি গঢ় দিব পাৰি। কিন্তু সেয়া কৰিবলৈ আপুনি কনচিষ্টেণ্ট আৰু ৰেগুলাৰ হ'ব লাগিব। ইচ্ছা শক্তি গঢ় দিবলৈ এজন আধুনিক ভাৰতীয় সন্ত দণ্ডপাণিয়ে কি কয় শুনোৱা হওক। তেখেতে কৈছে, কোনো বিষয়ৰ প্ৰতি অনুৰাগ বা ভালপোৱা এক লক্ষ্য বা উদ্দেশ্যৰ জন্ম দিয়ে আৰু এই লক্ষ্যক বাস্তৱ ৰূপ দিবলৈ ইচ্ছা শক্তিৰ সহায় ল'বলগীয়া হয়। এনেদৰে প্ৰতিদিনে নিজৰ লক্ষ্য অভিমুখে ধাৱমান হ'লে ই এক অভ্যাসত পৰিণত হ'ব। অৰ্থাৎ পুৰণি অভ্যাস সলনি হৈ নতুন অভ্যাস গঠন হ'ব। ইয়ে আপোনাৰ মাজত এক ডিচিপ্লিন বা ৱৰ্ক ইথিক্সৰ জন্ম দিব। এনেদৰে আপুনি সফলতাৰ দিশত এখোজ দুখোজকৈ আগবাঢ়ি যাব পাৰিব। উদাহৰণ এটা দিছোঁ, ধৰক আপুনি লেখা মেলা কৰি ভাল পায়। এজন লেখক হ'বলৈ তীব্ৰ ইচ্ছা পুহি ৰাখিছে। ইয়ে নিৰ্দিষ্ট কিছু সময় পঢ়া আৰু লিখিবলৈ বাধ্য হ'বৰ বাবে আপুনি ইচ্ছা শক্তিৰ সহায় লোৱা প্ৰয়োজন হ'ব। প্ৰতিদিনে লিখাৰ অভ্যাসে আপোনাক শৃংখলাবদ্ধ হ'বলৈ বাধ্য কৰিব আৰু আপুনি আপোনাৰ সপোনৰ দিশে এখোজ দুখোজকৈ আগবাঢ়ি যাব। দণ্ডপাণিৰ মতে উইল পাৱাৰ গঢ় দিবলৈ আটাইতকৈ ফলপ্ৰসূ উপায় হ'ল নিজৰ কাৰ্য সমাপন কৰা। কোনো কাৰ্য আৰম্ভ কৰা সহজ, কাৰণ সেই সময়ত যথেষ্ট পৰিমাণৰ শক্তি থাকে, কিন্তু তাক সুচাৰুৰূপে সম্পাদন কৰা সহজ কথা নহয়। লক্ষণীয় কথাটো হ'ল কামটো সম্পাদন হোৱাৰ পিছত এক ছেটিছফেকশ্যনৰ ভাৱনা পোৱা যায়। ই আপোনাৰ মাজত এক উইল পাৱাৰৰ জন্ম দিলে, অৰ্থাৎ ইচ্ছা শক্তিৰ প্ৰয়োগেৰে আপুনি কামটো সম্পাদন কৰিবলৈ সক্ষম। এই ফৰ্মুলাটো আপুনি সৰু বৰ সকলো কামত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক। এনেদৰে পৰিপূৰ্ণৰ ভাৱনাই আপোনাৰ উইল পাৱাৰ বৃদ্ধি কৰি গৈ থাকিব। যেতিয়া এই ইচ্ছা শক্তি এক বৃহৎ ৰূপ ল'ব, তেতিয়া তাক কোনো ডাঙৰ কাম সমাপন কৰাৰ বাবে ব্যৱহাৰ কৰক। ইয়াৰ বাবে আপুনি প্ৰতিদিনে কৰা কামবোৰৰ এক সূচী বা ৰিচুৱেল তৈয়াৰ কৰাৰ প্ৰয়োজন হ'ব। যেনে ধৰক আপোনাৰ বাথিং ৰিচুৱেল, প্ৰেয়াৰ ৰিচুৱেল, এক্সাৰচাইজ ৰিচুৱেল, ষ্টাডি ৰিচুৱেল, শ্লিপিং ৰিচুৱেল ইত্যাদি। আপুনি এই ৰিচুৱেলবোৰ প্ৰায় একেধৰণে আৰু একে সময়তে কৰিবলৈ যত্ন কৰিলে ই গৈ এক অভ্যাসৰ ৰূপ ল'ব। অভ্যাস গৈ আপোনাৰ স্বভাৱৰ অংগ হৈ পৰিব। আৰু সময়ৰ লগে লগে ইচ্ছা শক্তিৰ প্ৰয়োজনীয়তাও কমি আহিব। প্ৰকৃততে সেয়াই হোৱা উচিত, কাৰণ দৈনন্দিন কৰ্মত ইচ্ছা শক্তিৰ অধিক প্ৰয়োগে আপোনাক অত্যাধিক ভাগৰুৱা কৰি তুলিব। এতিয়া আহিছোঁ ইচ্ছা শক্তি বৃদ্ধি কৰিবলৈ কেইটামান গুৰুত্বপূৰ্ণ টিপছ। নম্বৰ 1, মানসিক উদ্বিগ্নতাক নিয়ন্ত্ৰণ কৰক, কাৰণ মেণ্টেল টেনশ্যন হৈছে প্ৰডাক্টিভিটিৰ এক নম্বৰ শত্ৰু। তাৰ বাবে যোগ, প্ৰাণায়াম আৰু মাইণ্ডফুলনেছৰ সহায় লওক। খোজ কঢ়া, দৌৰা আৰু বিভিন্ন ব্যায়ামক দৈনন্দিন জীৱনৰ অংগ কৰি তোলক। মাজে সময়ে প্ৰকৃতিৰ কোলাত আশ্ৰয় লওক, নিৰ্জনতাক আঁকোৱালি লওক। মনোসংযোগ বৃদ্ধি কৰিবলৈ এটা সময়ত এটা কাম কৰা অভ্যাস কৰক। ইয়ে আপোনাৰ কৰ্মদক্ষতা আৰু ইচ্ছা শক্তি দুয়োটাই বৃদ্ধি কৰিব। নিজকে কঠিন কাম কৰাৰ বাবে প্ৰস্তুত কৰক। চেলেঞ্জিং কামে কামটোক ইণ্টাৰেষ্টিং কৰাৰ লগে লগে আপোনাৰ সামৰ্থ্য বৃদ্ধি কৰিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে বাৰু? আশা কৰিছোঁ ই আপোনাৰ মনৰ বাবে এক খোৰাক দিবলৈ সামৰ্থ্যৱান হ'ল। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰে যেন। আপোনালোকৰ অনুপ্ৰেৰণা আমাৰ এই চেনেলটোৰ শক্তি। লগতে কমেণ্ট ছেকশ্যনলৈ গৈ এটা কমেণ্ট কৰিব পাৰে, যাতে আমি এই ভিডিঅ'বোৰ ইমপ্ৰুভ কৰিব পাৰোঁ। বন্ধুসকল, যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে সময়ত ভিডিঅ'বোৰ পাই থাকে। শেষত আটাইকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।